Hello everyone, welcome back to Mostly. আজিৰ ভিডিঅ'ত মোগল বংশৰ প্ৰতিষ্ঠাপক বাবৰৰ বিষয়ে আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। বাবৰক মোগল বংশৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। বাবৰৰ প্ৰকৃত নাম আছিল জাহিৰুদ্দিন মহম্মদ বাবৰ। 1483 চনৰ 14 ফেব্ৰুৱাৰীত বৰ্তমান উজবেকিস্তানত থকা সৰু ৰাজ্য ফাৰগানাত বাবৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ উমৰ শেখ মিৰ্জা, যি তেমুৰৰ বংশধৰ, আৰু মাতৃ কুতুলুক নিগাৰ খাতুম, যি চেঙ্গিছ খানৰ বংশধৰ আছিল। বাবৰৰ 4জন পুতেক আৰু এজন কন্যা সন্তান আছিল। পুত্ৰ সন্তানবোৰৰ ভিতৰত হুমায়ু, কামৰান, আসকাৰী, হিন্দাল আৰু কন্যা সন্তানটি আছিল গুলবদন বেগম। 1526 চনৰ এপ্ৰিল মাহৰ 21 তাৰিখে ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত পানিপথৰ যুদ্ধৰ পিছত মোগলৰ সাম্ৰাজ্য আৰম্ভ হয়। এই যুদ্ধৰ বিজয়ে ভাৰতৰ দিল্লী চুলতানৰ ৰাজ্যৰ শাসনৰ অন্ত পেলাই মধ্যযুগীয় ভাৰতৰ মোগলৰ বংশ ভেটি স্থাপন কৰে। মোগলে ভাৰতৰ উপমহাদেশত দেশৰ প্ৰথম স্বাধীনতা যুদ্ধ অৰ্থাৎ প্ৰায় 18 শতিকা সময়লৈকে শাসন কৰিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অহালৈকে মোগলে ভাৰতত শাসন কৰিছিল। 1494 খ্ৰীষ্টাব্দত পিতৃৰ মৃত্যুৰ পিছত মাত্ৰ 11 বছৰ বয়সতে তেওঁ ফাৰগানাৰ শাসক হৈ পৰে। 1494 খ্ৰীষ্টাব্দত তেওঁ প্ৰথম অৱস্থাত সমৰকান জয় কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল, কিন্তু দ্বিতীয়বাৰ 1497 খ্ৰীষ্টাব্দত সমৰকান জয় কৰিছিল যদিও তেওঁ মাত্ৰ 100 দিনৰ বাবেহে নিজৰ অধীনত ৰাখিব পাৰিছিল। 1501 খ্ৰীষ্টাব্দত তেওঁ পুনৰ সমৰকান জয় কৰে আৰু এইবাৰ 8 মাহৰ বাবে ৰাজত্ব কৰে। 1508 খ্ৰীষ্টাব্দত কাবুল আৰু গজনী জয় কৰিছিল আৰু 1507 খ্ৰীষ্টাব্দত বাবৰে পাটশাহ উপাধি গ্ৰহণ কৰে। 1511 খ্ৰীষ্টাব্দত পুনৰ সমৰকান আক্ৰমণ কৰে, কিন্তু 1512 খ্ৰীষ্টাব্দত আকৌ হেৰুৱাই পেলাত মধ্য এছিয়াত ব্যৰ্থতা হোৱাৰ পিছত তেওঁ ভাৰতৰ দিশে আগবাঢ়িবলৈ ধৰে। 1519 চনৰ আক্ৰমণত তেওঁ ভাৰতবৰ্ষৰ সীমান্তৱৰ্তী বাজৰ আৰু ভেৰা অঞ্চল দখল কৰে। 1519 চনত পেছাবৰ জয় কৰে। 1520 চনত পঞ্জাৱৰ বাজাউৰ ভেৰা চিয়ালকোটলৈকে বন্দী কৰা হয় আৰু 1524 চনৰ লাহোৰকে ধৰি পঞ্জাৱৰ অধিকাংশ অঞ্চল দখল কৰিবলৈ সক্ষম হয়। বাবৰে স্ব-ইচ্ছাই ভাৰতৰ আক্ৰমণ কৰিবলৈ অহা নাছিল। কাবুলত বাবৰৰ শাসন সুদীৰ্ঘভাৱে প্ৰতিষ্ঠা হোৱা দেখি ভাৰতৰ কিছুমান শক্তিয়ে বাবৰক ভাৰতৰ আক্ৰমণ কৰিবলৈ উচতনি দিছিল। তেওঁলোকে ভাবিছিল যে তেমুৰ আৰু চেঙ্গিছ খানৰ দৰে বাবৰেও দিল্লী আক্ৰমণ কৰি ধন সোণ লুটি নি নিজৰ দেশলৈ উভতি যাব আৰু তেওঁলোকে নিজেই দিল্লী সিংহাসনত বহিব পাৰিব। বাবৰে ভাৰতত আহি প্ৰধান 4খন যুদ্ধ কৰিছিল। পানিপথৰ যুদ্ধ 1526 খ্ৰীষ্টাব্দত ইব্ৰাহিম লোডিৰ লগত, খানৱাৰাৰ যুদ্ধ 1527 খ্ৰীষ্টাব্দত ৰাণা সংগ্ৰামৰ লগত, চান্দেৰীৰ যুদ্ধ 1528 খ্ৰীষ্টাব্দত মেদিনী ৰায়ৰ লগত, খৰঘৰাৰ যুদ্ধ 1529 খ্ৰীষ্টাব্দত মাহমুদ লোডিৰ লগত। প্ৰথম পানিপথৰ যুদ্ধ 1526 খ্ৰীষ্টাব্দত বাবৰ আৰু দিল্লী চুলতান ইব্ৰাহিম লোডিৰ মাজত এই যুদ্ধ হৈছিল। স্থান পানিপথৰ হাৰিয়ানাত। খানৱাৰাৰ যুদ্ধ বাবৰ আৰু ৰাণা সংগ্ৰামৰ মাজত হৈছিল। স্থান খানৱাৰা ৰাজস্থান। চান্দেৰী যুদ্ধ 1528 খ্ৰীষ্টাব্দত বাবৰ আৰু মেদিনী ৰায়ৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল। স্থান চান্দেৰী মধ্যপ্ৰদেশ। খৰঘৰা যুদ্ধ 1529 খ্ৰীষ্টাব্দত বাবৰ আৰু আফগান নেতাসকলৰ মাজত এই যুদ্ধ হৈছিল। স্থান খৰঘৰা নদীৰ ওচৰত। দৌলত খান লোডিয়ে বাবৰক ভাৰত আক্ৰমণ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল। দৌলত খান লোডি পঞ্জাৱ শাসক আছিল আৰু তেওঁ দিল্লী চুলতান ইব্ৰাহিম লোডিৰ বিৰুদ্ধে আছিল। আলম খান লোডি ইব্ৰাহিম লোডিৰ আত্মীয় আছিল আৰু সিংহাসন পাব বিচাৰিছিল। কিছুমান আফগানসকলে ইব্ৰাহিম লোডিৰ কঠোৰ শাসনৰ বাবে অসন্তুষ্ট হৈ বাবৰৰ সহায় বিচাৰিছিল। ৰাণা সংগ্ৰামেও ইব্ৰাহিম লোডিক পৰাজয় কৰিবৰ বাবে বাবৰৰ সৈতে মিত্ৰতা কৰিছিল। বাবৰৰ সৈন্যবাহিনীত প্ৰায় 15,000 সৈন্য আৰু 20ৰ পৰা 24টা তোপ আছিল। ইব্ৰাহিম লোডিৰ সৈন্যবাহিনীত প্ৰায় 80,000ৰ পৰা 1 লাখ সৈন্য আৰু কমেও 1000টা হাতী আছিল। পানিপথৰ প্ৰথম যুদ্ধত বাবৰে উজবেকিস্তানৰ যুদ্ধৰ তুগলমা কৌশল আৰু অত্তেমান পদ্ধতিৰ তোপ ব্যৱস্থা ব্যৱহাৰ কৰি ইব্ৰাহিম লোডিক পৰাস্ত কৰে। যুদ্ধত বাবৰৰ আৰ্টিলাৰী নেতৃত্বত আছিল উস্তাদ আলী আৰু মুস্তাফা খান নামৰ 2জন তুৰ্কী বিষয়া। প্ৰথম পানিপথৰ যুদ্ধ বাবৰ আৰু দিল্লী চুলতান ইব্ৰাহিম লোডিৰ মাজত এই যুদ্ধ হৈছিল। স্থান হাৰিয়ানাৰ পানিপথ। 21 এপ্ৰিল 1526 খ্ৰীষ্টাব্দত এই যুদ্ধ হৈছিল। বাবৰে যুদ্ধত তুগলমা পদ্ধতি ব্যৱহাৰ কৰিছিল বাবে এই যুদ্ধত জয়ী হৈছিল আৰু ইব্ৰাহিম লোডিৰ পৰাজয়ৰ কাৰণবোৰ আছিল নেতৃত্বৰ অভাৱ, আধুনিক অস্ত্ৰ নথকাৰ বাবে এই যুদ্ধত পৰাজয় হৈছিল। ইব্ৰাহিম লোডি নিহত হোৱাত বাবৰে জয়লাভ কৰে। ভাৰতৰ মোগল সাম্ৰাজ্যৰ আৰম্ভণি এইদৰে যুদ্ধ কৌশলত নতুন যুগৰ আৰম্ভ হয়। বাবৰে এই যুদ্ধত বন্দুকৰ ব্যৱহাৰ কৰিছিল। প্ৰথম পানিপথৰ যুদ্ধ জয় কৰাৰ পিছত বাবৰে সাধাৰণ জনতাৰ মাজত ৰূপৰ মুদ্ৰা বিতৰণ কৰিছিল। এই দানশীল আচৰণৰ বাবে জনতাই বাবৰক কলন্দৰ উপাধি প্ৰদান কৰিছিল।
প্ৰথম পানিপথৰ যুদ্ধৰ সময়ত বাবৰে ভাৰতত স্থায়ীভাৱে থাকিব বুলি কোনো সিদ্ধান্ত লোৱা নাছিল, কিন্তু যেতিয়া বাবৰে ভাৰতত থাকিবলৈ পৰিকল্পনা কৰে তেতিয়াই ৰাণা সংগ্ৰামে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। ফলস্বৰূপে 1527 খ্ৰীষ্টাব্দত আগ্ৰাৰ ওচৰৰ খানুৱাত যুদ্ধ সংঘটিত হয়। খানুৱাৰ যুদ্ধৰ পূৰ্বে বাবৰে নিজৰ সৈন্যৰ মনোবল বৃদ্ধি কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে আৰু সৈন্যসকলৰ ওপৰত আৰোপ কৰা তমঘা নামৰ কৰ সম্পূৰ্ণৰূপে উঠাই দিয়ে। যিকোনো পৰিস্থিতিত এই যুদ্ধত জয় লাভ কৰাটো বাবৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল। তমঘা আছিল বাবৰৰ সময়ত সৈন্যসকলৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ সৈনিক কৰ। এই যুদ্ধতে বাবৰে প্ৰথমবাৰৰ বাবে জিহাদ শব্দটো ব্যৱহাৰ কৰে, যাৰ অৰ্থ হৈছে ধৰ্মৰ বাবে দিয়া আহ্বান। এই সময়ত বাবৰে নিজৰ সৈন্যসকলৰ মদ্যপানৰ পৰাও নিষেধ কৰে। বাবৰৰ সৈন্যবাহিনীয়ে অতুলনীয় সাহস আৰু বীৰত্বৰে যুদ্ধ কৰে আৰু শেষত বাবৰে এই যুদ্ধত জয়লাভ কৰে। এই যুদ্ধৰ পিছত বাবৰে গাজী উপাধি গ্ৰহণ কৰে। এই যুদ্ধৰ পিছতে বাবৰে সিদ্ধান্ত লয় যে তেওঁ ভাৰতত স্থায়ীভাৱে বসবাস কৰিব। খাণ্ডেৰী, মালৱা আৰু বুন্দেলখণ্ডৰ সীমান্তত অৱস্থিত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু ৰাজনৈতিক কেন্দ্ৰ আছিল। এই যুদ্ধত বাবৰে মেদিনী ৰায়ক পৰাজিত কৰে আৰু তেওঁৰ দুগৰাকী কন্যা নিজৰ দুজন পুত্ৰ হুমায়ু আৰু কামৰানৰ সৈতে বিবাহস্বৰূপে অৰ্পণ কৰে। 1529 খ্ৰীষ্টাব্দত বাবৰে ঘঘৰা যুদ্ধত বিহাৰ আৰু আফগানসকলক সংযুক্ত সৈন্যবাহিনী পৰাজিত কৰে। এই সংযুক্ত বাহিনীৰ নেতৃত্ব দিছিল মাহমুদ লোদীয়ে, কিন্তু বাবৰে আফগানসকলক সম্পূৰ্ণৰূপে নিঃশেষ নকৰিলে। ফলস্বৰূপে অৱশিষ্ট আফগান সৈন্যসকলে পৰৱৰ্তী সময়ত হুমায়ুৰ বাবে এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে দেখা দিয়ে। প্ৰায় 48 বছৰ বয়সত 26 ডিচেম্বৰ 1530 খ্ৰীষ্টাব্দত আগ্ৰাত বাবৰৰ মৃত্যু হয়। আৰম্ভণিতে বাবৰৰ মৃতদেহ আগ্ৰাতে সমাধিস্থ কৰা হৈছিল, কিন্তু পাছলৈ তেওঁ নিজৰ নিৰ্বাচন কৰি থোৱা স্থানৰ অনুসৰে কাবুলত তেওঁৰ মৃতদেহ পুনৰ সমাধিস্থল কৰা হয়। বাবৰে নিজৰ আত্মজীৱনী তুজুকে বাবৰী তুৰ্কী ভাষাত ৰচনা কৰিছিল। এই গ্ৰন্থখন পিছত ফৰাচী ভাষালৈ অনুবাদ কৰিছিল আব্দুল ৰহিম খান খানায়ে। ফৰাচী অনুবাদখনেই বাবৰনামা নামেৰে পৰিচিত। ভাৰতত বাবৰৰ সাফল্যৰ মুখ্য কাৰণ আছিল তেওঁৰ শক্তিশালী তোপখানা। বাবৰৰ তোপখানাৰ দায়িত্বত আছিল দুজন তুৰ্কী বিষয়া উস্তাদ আলী আৰু মুস্তাফা হাতত। পানিপথৰ যুদ্ধত বিজয় লাভ কৰাৰ পিছত বাবৰে কাবুলবাসীক শ্বাহৰুখ নামৰ ৰূপৰ মুদ্ৰা দান কৰিছিল।